ল'ৰা হৈ জন্মগ্ৰহণ কৰাটো ইমান সহজ নহয়। যদি কাম নকৰা সমাজে ক'ব বাপেকৈ ইনকমত খাইছে, আৰু যদি কাম কৰি কিবা এটা ছাকচেছ পোৱা আগবাঢ়ি যোৱা ক'ব 2 নম্বৰী কাম কৰি পইচা ইনকম কৰিছে। ল'ৰা হোৱাটো ইমান সহজ নহয়। আৰু এই আমাক সৌন্দৰ্য মুখৰ কালাৰলৈ জাজ কৰে, আমাৰ অকাত আমাৰ টকা পইচা দেখি জাজ কৰে। কোনোবাই যদি নক'বলগীয়া কথা কয় আৰু যদি উভতি ধৰোঁ গুণ্ডা বুলি হাঁহে, আৰু যদি কোনোবাই কিবা কয় তাক যদি উভতি উত্তৰ নিদিওঁ তেতিয়া কাপুৰুষ বুলি হাঁহে। বাহ দুনিয়া, ল'ৰা হৈ জন্মগ্ৰহণ কৰাটো ইমান সহজ নহয়। আৰু কেতিয়াবা চিঞৰি চিঞৰি কান্দিবলৈ মন যায়, কিন্তু কান্দিব নোৱাৰি। কাৰণ কিয়? সমাজৰ মতে ল'ৰা মানুহে বোলে কান্দিব নোৱাৰে। ল'ৰা হৈ জন্মগ্ৰহণ কৰাটো ইমান সহজ নহয়। আজি সকলোকে কৈ থওঁ যে ল'ৰা মানুহ কান্দে, খালি আন্ধাৰৰ সুযোগ লৈ ৰাতিৰ এন্ধাৰত কান্দে। ল'ৰা হৈ জন্মগ্ৰহণ কৰাটো ইমান সহজ নহয়।